মই মাকসকলক কৈছো এই কথাষাৰ যে মাকসকলে কি কৰে, তেওঁলোকৰ নিজৰ বিবাহিত জীৱনৰ প্ৰব্লেমবিলাক নিজৰ সন্তানৰ লগত শ্বেয়াৰ কৰে। তোমাৰ দেউতা এনেকুৱা, তোমাৰ দেউতা মোৰ লগত এনেকুৱা কৰিছে, তোমাৰ আইতা মোৰ লগত কেতিয়াও ভাল বিহেভিয়াৰ নকৰে, তোমাৰ ককা দেউতা মোক সদায় বেয়া পায়। আপুনি ভাবি আছে আপোনাৰ সন্তানে একো বুজি পোৱা নাই, আপোনাৰ সন্তানে সকলো বুজি পাই আছে। আৰু ওলোটা কি হয়, এই ট্ৰমাটো তেওঁৰ গোটেই জীৱনলৈ থাকি যায়। যদি আপুনি তেনেকুৱা কৰি আছে তেতিয়াহ'লে আপুনি জানি থব, না আপুনি নিজক হেল্প কৰিছে, না আপোনাৰ সন্তানক হেল্প কৰিছে। কেনেকৈ আপুনি ভাবকচোন, আপুনি এজন এডাল্ট তিৰোতা হৈ পেলাই নিজৰ প্ৰব্লেমটো সলভ কৰিব পৰা নাই, আপোনাৰ বাচ্চাই কেনেকৈ প্ৰব্লেম সলভ কৰিব? টেম্পৰেলি আপুনি আপোনাৰ টিমটো অলপ ডাঙৰ কৰিব পাৰে বা এটা চিম্পেথি পাব বুলি আপুনি তেনেকুৱা কৰি আছে। চিম্পেথি হয়তো আপুনি টেম্পৰেলি পাবও পাৰে, কিন্তু লং টাৰ্মৰ কাৰণে আপুনি আপোনাৰ ক্ষতি কৰি আছে। যেতিয়া আপোনাৰ বাচ্চাৰ ওচৰত কোনো প্ৰব্লেম সলভৰ কোনো ৱে নাথাকিব, তেতিয়া আপোনাৰ বাচ্চাই কি হ'ব? ষ্ট্ৰেছ ফিল কৰিব, হেল্পলেছ ফিল কৰিব আৰু এনজাইটি ফিল কৰিব, হয়নে? আৰু এই সন্তানে যেতিয়া এডাল্ট হ'ব তেতিয়া কি হ'ব? তেওঁৰ খং উঠিব, তেওঁ এনজাইটি, হেল্পলেছ এই গোটেইবিলাক তেওঁৰ গাত থাকিব। ইয়াৰ ফলত কি হ'ব? আপোনাৰ ক্ষতি হ'ব। গতিকে মোৰ এটা ডাঙৰ ৰিকুৱেষ্ট থাকিল যে আপুনি আপোনাৰ সন্তানৰ লগত আপোনাৰ বিবাহিত জীৱনৰ প্ৰব্লেমবিলাক শ্বেয়াৰ নকৰিব। হয়, আপুনি শ্বেয়াৰ কৰিব পাৰে যেতিয়া নেকি আপোনাৰ বাচ্চা 20+ বা 21+ হৈ যাব, তেতিয়া আপুনি অলপ শ্বেয়াৰ কৰিব পাৰে, কিন্তু সৰু বাচ্চাৰ লগত একদম নহয়। নহ'লে আপুনি আপোনাৰ বাচ্চাক ক্ষতিহে কৰিব, একো লাভ না আপোনাৰ হ'ব না আপোনাৰ সন্তানৰ হ'ব।